মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি আমি ওলাইছোঁ দেওপানীলৈ ওলোৱা নাই ওলামহে আৰু পূজাতে যোৱা কথা আছিলে একচুৱেলি দেওপানী কিন্তু মানে অলপ প্ৰব্লেম হৈ গ'ল সেইকাৰণে যাব নোৱাৰিলোঁ আৰু এতিয়া কিবা শৰাই ভাগ দিব লাগে ভণ্টিৰ হয় চ' ভাবিলে আপোনালোককো লৈ যাওঁ আৰু এতিয়া মই ওলাই লওঁ তাৰপিছতে দেখাই আছোঁ আপোনালোকক 40 মিনিটমান লাগিব চাগে আমাৰ ঘৰৰ পৰা দেওপানী পাওঁতে চ' নম্বৰ ৰিজাৰ্ভৰ ফালেদি যাম চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু আমি ৰেডি হৈ গ'লোঁ এতিয়া যাবৰ কাৰণে মইতো ৰেডি হৈ গ'লোঁ বাকীখিনিও ৰেডি হৈ গ'ল চব বস্তু চস্তু চব ভৰালোঁ আৰু ৰুটি বনালোঁ ৰুটিকে খালোঁ যাম আৰু এতিয়া আৰু এজন আহি পাই গ'লহি এতিয়া ইমান দেৰি কৰিলি যে তই 9টা বজাতে অহা মানুহ আৰু এইখিনি হৈছে শৰাই বস্তু এইখিনি চব ভৰাই ল'লোঁ ৰেডি হৈ গ'ল আৰু এতিয়া আমি 30 টকা খোৱাবি নে আজি তই আনিছ কেলে তেতিয়াহ'লে আৰু আমি এতিয়া নম্বৰ সোমাই গ'লোহি আৰু বেছি দেৰি নালাগে আৰু এইফালে আহিলে একচুৱেলি ইমান বেছি টাইম নালাগে দেওপানী পাবলৈ ল'ব লাগিব গৰুপাৰ জুইচলা এটা আৰু নাৰিকল আৰু ইয়াতে আমি আপেল কল আৰু নাৰিকল তেনেকৈ অলপ বস্তু লৈ ল'লোঁ বাকীবোৰতো ঘৰৰ পৰা লৈ আহিছিলোঁ মানে শৰাইৰ কাৰণে বাট তেনেকৈ অলপ বস্তু আছিলে সেইখিনি লৈ ল'লোঁ আমি পাই গ'লোহি এতিয়া দেওপানী মন্দিৰ বস্তু লৈ ল'লোঁ ইমান ঠাণ্ডা মুণ্ডাকৈ থাকে সি মানুহ ইমান নাই আজি বেছি দেওবাৰেহে বেছি হয় আৰু এইখিনি হৈছে চাকি জ্বলোৱা জেগা আৰু ইয়াতে আমি চাকি ধূপ জ্বলালোঁ আৰু জ্বলাই মন্দিৰটো সেইটো ভাগত মানে ভিতৰৰ ফালে তাত শৰাই আগবঢ়ালোগৈ আৰু মন্দিৰটো সম্পূৰ্ণভাৱে এবাৰ ভালদৰে দেখাই দিম চাই যাব ভিডিঅ'টো শেষলৈকে
পিছফালৰ পৰিৱেশ এয়া শিৱ পাৰ্বতী গণেশৰ ফটো আছে ইমান ধুনীয়া পৰিৱেশ একদম আৰু এইফালে এইটো চাইডত এটা পুখুৰী আছে পুখুৰীটোত মানে কাছ আছে কিন্তু আমি দেখা নাপালোঁ বাৰু আৰু এইটো চাই লওক এবাৰ দেখিছনে গুৰু কাছ আৰু ভিডিঅ'টো এতিয়া ইয়াতে এণ্ড কৰিছোঁ আৰু ভিডিঅ'টোৰ জৰিয়তে দেওপানী মন্দিৰৰ কিছু অংশ দেখাবলৈ চেষ্টা কৰিলোঁ চ' যদি ভিডিঅ'টো ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰি দিব থেংক ইউ